আজি দেউতাৰ বছৰেকীয়া খুব সুন্দৰভাৱে আমাৰ নিয়মখিনি কৰা হ'ল আৰু খুব সুন্দৰভাৱে হৈ গ'ল। আমাৰ এই আহোমৰ নিয়মত কৰা হয়, মৃতকত দিয়া হয় দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধত। এয়া ভকতে মাছ ভাত গাহৰি এনেকৈ বনাইছে আৰু এয়া বনাই মেলি কেনে সকলোৱে অকণমান যোৰ জাৰ কৰি দিছে, এওঁলোকে লাগি দিছে। এয়া আমাৰ ককাই আমাৰ ঘৰতে থাকে, জলকীয়া বাচিছে। এয়া ভকত আহিছে, ভকতে ধুনীয়াকৈ নিয়মখিনি কৰিছে। ভাইটিয়ে সকলোকে তামোল এখন এখন দি সেৱা কৰিছে ভকতক। এয়া আমাৰ দদাইদেউ খুৰীদেউ আটাইখিনিয়ে আহি সেৱা লৈছে ভকতৰ ওচৰত। আৰু এয়া আমাৰ সাজৰ মৃতকত দিয়া বুলি কয়, অমৃত ৰস দিয়া হয়। এয়া সকলোৱে একেলগতে এসাঁজ ভাত খোৱা হয়, ভকতৰে বনোৱা ভাত। খুব সুন্দৰভাৱে সকলো সহায় সহযোগিতাই আমাৰ দেউতাৰ সকামখন খুব সুন্দৰভাৱে শ্ৰাদ্ধ কৰা হ'ল। এয়া দেউতাৰ আসনখন আমি মৃতকৰ আসনখন আমি এনেকৈ মূৰত লৈ গোঁসাই ঘৰত মায়ে থ'ব গৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আগলৈকে ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ দেখুৱাই থাকিম। থেংক ইউ।